দিয়া তোমালোকে কৰা অল দ্য ভেৰি বেষ্ট শ্ৰীমন্ত শংকৰ আৰু মাধৱদেৱৰ অৱদান এনেই গ'ল। শ্ৰীমন্ত শংকৰদেৱে নিজ হাতেৰে তৈয়াৰী কৰা বৃন্দাবনী বস্ত্ৰখন এতিয়াও লণ্ডনৰ সংগ্ৰহালয়ত সংৰক্ষিত আছে। আৰু শংকৰ মাধৱৰ সত্ৰীয়া নৃত্য অকল ভাৰততেই নহয়, গোটেই বিশ্বতেই প্ৰসিদ্ধ। আৰু অতীজৰে পৰা আমাৰ অসমীয়া জীয়ৰী বোৱাৰীসকলে স্বাধীনতা আন্দোলনত নিজৰ অৱদান আগবঢ়োৱাৰ নিচিনা সাহিত্য জগতত ক্ৰীড়া জগততো নিজৰ অৱদান আগবঢ়াই বিশ্ব দৰবাৰত ভাৰতক চিনাকি কৰাই দিছিল। কনকলতা আৰু গোলাগাভৰুৰ দৰে সাহসী বীৰাংগনাই অসমৰ স্বাধীনতা আন্দোলনত যুঁজ দিছিল। অসমৰ সাহিত্য জগতখনত চন্দ্ৰপ্ৰভা শইকীয়ানী, মামণি ৰয়ছম গোস্বামীৰ অৱদান অপৰিসীম। ক্ৰীড়া জগতত হিমা দাস, লাভলীনা বৰগোহাঁইৰ দৰে আজিৰ প্ৰজন্মৰ নাৰীয়ে অসমক আগুৱাই নিব সক্ষম হৈছে। এই অসমতে জন্ম হোৱা সতী জয়মতীয়ে নিজৰ দেশ আৰু নিজ স্বামীৰ কাৰণে নিজৰ প্ৰাণ ত্যাগ কৰিছিল। আৰু যি মোগলে সমগ্ৰ ভাৰতত ৰাজত্ব কৰিছিল, সেই মোগলেও কিন্তু লাষ্টৰ বীৰত্বৰ আগত হাৰ মানিবলৈ বাধ্য হৈছিল। স্বাধীনতা আন্দোলনত অসমৰ অৱদান কোনো গুণেই কম নাছিল। ভাৰতৰ আন আন ৰাজ্যৰ দৰেও অসমে সবল নেতৃত্ব আগবঢ়াইছিল। স্বাধীনতা যুঁজাৰুসকলৰ ভিতৰত কুশল কোঁৱৰ, কুম্ভৰ কোঁৱৰ, পিয়লি ফুকন, নীলমণি ফুকন, মণিৰাম দেৱান অন্যতম। শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার। অসমৰ জাতীয় প্ৰতীক এশিঙীয়া গড় চাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দেশী বিদেশী পৰ্যটকে ভিৰ কৰে। শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ আদি অতীজৰ পৰা যে অসম স্থাপত্য আৰু ভাস্কৰ্য বিদ্যাত পাকৈত
তাৰেই প্ৰমাণ দিয়ে। অসমত থকা কামাখ্যা ধাম, জয়দৌল, শিৱদৌল, বিষ্ণুদৌল, নামডাঙৰ শিলৰ সাঁকো, শ্ৰী সূৰ্য পাহাৰ আদিয়ে স্থাপত্য আৰু ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত যে অসম অতীজৰে পৰা চহকী তাৰেই নিদৰ্শন দাঙি ধৰে। বিশ্বৰ ভিতৰতে সবাতোকৈ ডাঙৰ আৰু সবাতোকৈ সৰু নদীদ্বীপ মাজুলী আৰু উমানন্দ অসমতেই অৱস্থিত। আৰু লগতে আমাৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱ তেখেতৰ নাম নজনা ব্যক্তি এই গোটেই বিশ্বত নিশ্চিত হ'ল। Water na na. জ্যোতিপ্ৰসাদ আগৰৱালা জয়মতী ছবিৰে আৰম্ভ হোৱা অসমৰ সোণালী সংস্কৃতি যুগৰ ধাৰা বৰ্তমানলৈকে বৈ আছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, প্ৰতিমা পাণ্ডে বৰুৱা, জয়ন্ত হাজৰিকা, দীপেন বৰুৱা, অৰ্চনা মহন্ত, পাৰ্বতী প্ৰসাদ বৰুৱা, অসম ৰত্ন বৰ্তমান সময়ৰ যুৱ প্ৰজন্মৰ নিয়াৰ আমোদত জুবিন গাৰ্গ আদি শিল্পীয়ে অসমৰ সংগীত জগতৰ স্বচ্ছতা বৰ্তাই ৰাখিছে। অসমৰ বস্ত্ৰ শিল্পই অতীজৰে পৰা গোটেই বিশ্বত অসমৰ আধিপত্য বিস্তাৰ কৰিছে। অসমত উৎপাদিত চাহ গোটেই ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক। এই চাহ গোটেই বিশ্বতে ৰপ্তানি হয়। জাতি বৰ্ণ নিৰ্বিশেষ সকলো মিলি জন্ম হয় বৰ অসমৰ বৰ সংস্কৃতি, য'ত প্ৰত্যেক জাতি জনগোষ্ঠীৰে নিজা নিজা সংস্কৃতি আছে। যেনে বড়ো, মিচিং, কাৰ্বি, দেউৰী, চাহ জনগোষ্ঠী আদি আটাইবোৰ চাহ জনগোষ্ঠী লগ হৈ এক অসমীয়া নামৰ একতাৰ দলেৰে বান্ধ খাই আছে। ভাৰতবৰ্ষৰ ভিতৰত অসম এনে এখন ৰাজ্য য'ত সকলো জাতি জনজাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একেলগে বসবাস কৰি আছে। বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ সংস্কৃতি লগ লাগি বাৰে নৰনীয়া অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। তাৰে কিছু অংশ আমি আপোনালোকৰ আগত প্ৰদৰ্শন কৰিবলৈ প্ৰয়াস কৰিছোঁ।
স্থান তাতে ঘৰে বাৰী মোৰ তাতে ঘৰে বাৰী অসমৰ এই কালি ৰহণীয়া সংস্কৃতি অপৰিসীম ভাৰতবৰ্ষৰ প্ৰতিটো দিশৰে অসমৰ অৱদানৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰে আমাৰ এই বিপুল কলা কৃষি হাতে হাত ধৰি আগুৱাই লৈ যোৱাৰ পৰা আমাৰ প্ৰতিজন অসমীয়াৰ কৰ্তব্য Thank you.